Hello everyone, welcome back to my YouTube channel. মই জিচিবোৰ আপোনালোকক মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি বিহুৰ ছেকেণ্ড দিনা মানে মানুহ দিছোঁ। আজি খুৰাহঁতৰ ঘৰলৈ যাওঁ। তো ওলাইছোঁ যাবলৈ ওচৰতে, বেছি দূৰ নহয়, সেইকাৰণে অকণমান দেৰিকৈ ওলাইছোঁ। আজি ৰাতিপুৱা পঁইতা ভাত খাই ল'লোঁ, একদম ধুনীয়া আছে। কালি খোৱা নহ'লে, তো কালি ইফালে যাবলগীয়া হয় যে সেইকাৰণে নুচিঙিবা পঁইতা ভাতৰ সেইটো থাকি গ'ল আৰু সেইকাৰণে আজি আমি খালোঁ। আইচিঙো খালে। নাযাবা গাড়ী উলিয়াইছে। পঁইতা ভাতৰ সেইটো আজি নবনাব পৰা না কৈছে নি হয় নি? এই বেবীটো বৰ আমনি কৰি থাকে, উঠাই দিলোঁ। আহক আপুনি। গাড়ী আহিছে। মই তোমাক ধৰিব লাগিব, তুমি বেবীক ধৰিছা, মই তোমাক ধৰিব লাগিব। গাড়ী এখন দিব। গাড়ীখন চেক কৰি ল'বা দেই চলোৱা আগত। কি টিপিলে তাই ইণ্ডিকেটৰটো টিপি থৈছে চাগে, আৰু গিয়াৰডালো চুই আছিলে। অথনি খুৰীহঁতৰ ঘৰৰ পৰা আহি যে অকণমান ৰেষ্ট ল'লোঁ, মানে ইফালে পুখুৰী পাৰতে একপাক মাৰিলোঁ। তাৰপিছতে ফটো তুলিম বুলি ভাবিছিলোঁ, ইমানেই ভিৰ নহয়, পুখুৰী পাৰটো চব ৰৈ আছেগৈ, ফটো মাৰিছে আৰু সেইকাৰণে নৰলোঁ। তাৰপিছত আহিলোঁ অকণমান ৰেষ্ট ল'লোঁ। তাৰপৰা ইফাল কৰি ফুৰিলোঁ। এতিয়া যাওঁ মামীহঁতৰ ঘৰলৈ, বগীদললৈ যাওঁ আৰু তাৰপিছত মামীহঁতৰ ঘৰত আজি ৰাতি খানাটো তাতে খাম আৰু একেলগে যাওঁ। ওলাই মেলি ৰেডি হ'ল, মাহঁত ওলাই আছে আৰু তো আজি যে মোৰ নিজকে কিবা লাগিছিল, মোৰ কিবা অদ্ভুত দেখি পাইছোঁ মানে মোৰ নিজকে যে একদম ভাল দেখা নাই। আৰু ইমান বেছি গৰম আহিছে, একো ভালকৈ ওলাবলৈও মন যোৱা নাই, ৰেডি হ'ব মন যোৱা নাই। এনেকৈয়ে আমিহঁতৰ ঘৰলৈ সদায় গৈয়ে থাকোঁ, এনেকৈ ওলাই লৈছোঁ আৰু যাওঁ, ফটাফটছে যাওঁ আৰু গৰম সোনকালে গুচি আহিবলৈ বুলি ইমান বেছি গৰম পৰিছে, বাপৰে বাপ। গৰম দিন আহি গ'ল আৰু একদম সিজিবলৈ ৰেডি থাকিবলৈ, ৰেডিটো একদম গৰম টাৱাত সিজিবলৈ ৰেডি হৈ থাকিব লাগে। Wow, beautiful. Yeah, and expect. Full of videos. I'm video बनाइছো দেই। I'm video बनाइছো দেই। बोले जा कैमरा ले जा। ভিডিও বনাইছো। Subscribe to my channel কৈ দিয়া। গেম খেলিবলৈ চাই আছে। Subscribe to my channel. Subscribe to my channel. Subscribe to my channel কৈ দিয়া। টিক 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 ঝিটিক টিক টিক ঝিটিক টিক। কি কিয় থাকিব? দেখিলে বহুতে কান্দে আকৌ, এহে গৈছে গৈছে। 哎。
Naso, baba. Namai ba? Ai sing খাইছে নাচো গাহৰি ৰেডি হৈ গ'ল পুৰা ৰেড কালাৰ হৈ আছে যদি ৰঙা হয় সেইটো বোলে দৰৱ দিয়া ও হেৰি এনা আঙুৰ দেখাইছিলে তাকে আইও কালি পাছে এইটো জ্বলা অকণ দি দে দি দে বাই বাই কৈ দিয়া বাই বাই এইটো কোন চা এজনী কোন চা চুমেটি দিয়া বাই বাই চুমেটি দিয়া চুমেটি দিয়া চাও ৰ চুমেটি খাও হাঁহি দে কি হয় কি হ'ল কি কৰিছা বেটি বেটি আহা কিবা মোক আপুনি Okay. Hi, this is me and this is Aisengpha Borua. Kolu, hi guys, Kolu. Now I am here to buy something from Aisengpha Borua. Kol, aru ki kom? Give me this one. What about the এতিয়া চাওঁ বজাৰ অকণমান কৰিব আছে দুপৰীয়া যাম বুলি ভাবিছিলোঁ ইমান বেছি গৰম লাগিলে নহয় সেইকাৰণে নগ'লোঁ এতিয়া ইভিনিং 5টা বাজিছে আৰু এতিয়া ওলাইছোঁ এই এনেকৈয়ে যাবলৈ মন গৈছে আৰু সেইকাৰণে মানে একো কৰা নাই জাষ্ট এনেকৈয়ে ওলাই লৈছোঁ কেতিয়াবা একো নকৰাকৈ এনেই জাষ্ট কাপোৰটো পিন্ধি আৰু যাবলৈ মন যায় নহয়নে এইও ঘূৰি উঠিছেহে এতিয়া Hi guys, মই হৈছোঁ Aisengpha মোৰ সাথে খানা বস্তু আছে ঢেৰ খেলা বস্তু আছে খেলা বস্তুবোৰ যে ইমান পেলাই দিয়া হয় নহয় এতিয়া লাষ্টত কেইটামান তেতিয়া নতুন বস্তু আৰু ৰুমাল আৰু হেৰি আৰু চব আৰু কাপ আৰু বাটি আৰু আৰু কাবাৰ আৰু পেন্সিল আৰু বাকেট আৰু কণী আৰু আৰু বেগ চব আছে চব থাকিলে এখনকে চব ধুনীয়া লাগে খাবা নেকি মিঠা চব হয় বহুত ধুনীয়া লাগে খাবলৈ তো যাওঁ দৰকাৰী বস্তু কেইটামান কিনিবলৈ আছে তো যাওঁ বজাৰ কৰিবলৈ আমি যাওঁ কিবা ইমান ভাগৰ লগা টাইপ লাগি আছে নহয় কালি আহিছে কালি খাই বৈ সোনকালে 9টা বজাত গুচি আহিলোঁ আৰু কিন্তু মানে একো ভিডিঅ' চিডিঅ' বনাওঁ তেতিয়াৰ পৰা এতিয়াহে মানে হেৰি কৰিছোঁ এতিয়া যাওঁ তাৰপাছতে কিমান দেৰি হয় আৰু এতিয়া 5:30 বাজিছে আৰু 5:30 বজা নাই মানে বাজিব আমি ওলাই মেলি চাওঁতে 5:30 বাজি যাব তাৰপৰা অকণমান দেৰি বজাৰ সমাৰ কৰি মেলি আহিম আৰু মনটো ফ্ৰেছ লাগিব আইচাহঁত নিনো বুলি ভাবিছোঁ কিয় তুমি কি কৰিবা এটা আনন্দত মই ডক্টৰৰ ওচৰলৈহে যাওঁ
বেয়া পাই মই ডক্টৰৰ ওচৰলৈ যাম তুমি কি কৰিবা ডক্টৰৰ ওচৰত গৈ ফুটাটো ঠিকে আছে গৰম গৰম নি আইও পুৰিলে জ্বৰ উঠিছে নি অঁ এতিয়াতো ডক্টৰৰ ওচৰলৈ লৈ যাবই লাগিব তেন্তে ঠিক আছে আমি যাওঁ দেই কামুৰিলে শ্বপিং কৰি ভাগৰ এইখনে তুমি তোমাৰ চব পইচা আছে নাই মটন দিয়া না মই শুন না কি আনলা বেটি অ' নো কোনে ধৰি থাকিব এইটো চকাটো এইটো হেৰুৱালি তইহে এইকেইদিন যে ভিডিঅ'টো মানে আধা আজি এডোখৰ কাইলৈ এডোখৰ এনেকৈ দিয়াৰ নিচিনা হৈছে ন মানে বিজি হৈ আছে নে বিহু বুলি সেইটো কাৰণে তো মামাহঁতৰ ঘৰৰ পৰা আহিলোঁ কালি তো কালি শেষ কৰিব নহ'লে আজি ৰাতি মানে বনাবলৈ লৈছোঁ মাটি দাইল আৰু চিকেন মই এনেই আনকালে খোৱা নাই এই অংগনবাড়ীত মোৰ যে পাৰ্টি হৈছিলে যে আমাৰ তেতিয়া মানে সেই বাইদেউগৰাকীয়ে আনিছিলে যে খাই বহুত বেছি টেষ্টি লাগিছিলে চ' গাহৰিৰ লগত খালে বেছি ভাল লাগে তো আজি মই চিকেনৰ লগত বনাই খাওঁ বুলি ভাবিছোঁ প্ৰতিদেৱৰ খাবলৈ মন গৈছে গা বেয়া আজি মন বেয়া গা বেয়া মন বেয়া মাংস বনোৱাৰ আগত মছলাটো ঘৰত বনোৱা মছলাটো শেষ হৈছিলে যে এয়া বনাই লৈ দেখিছেনে গুড়ি ইমানো একেবাৰে কিনাটোৰ নিচিনা গুড়ি হ'ব নোৱাৰে আৰু হ'ব পাৰে চাগে কিন্তু মই নোৱাৰিলোঁ আৰু মানে কৰিলোঁ হ'লেও বহুতখিনি গুড়ি হ'লে আকৌ ন এয়া মাটিমাহখিনি মানে মই তিয়াই থৈছিলোঁ যে ৰাতিপুৱাই তিয়াইছিলোঁ এতিয়া বহুত দেৰি হৈ গ'ল গধূলি বনাব যে তাৰমানে দিনত ইমানে বৰষুণ দিলে নহয় মই কোনো আনিবগৈ নোৱাৰিলে চিকেন তো এতিয়া আনি দিছে তো সেইকাৰণে এতিয়া বনাওঁ বহুতেই তিয়াই থোৱা আছিলে কাৰণে এটা চিটি মাৰিলে হ'ব এটা চিটিও যথেষ্টই যেন লাগিছে ইয়াত তাৰমানে বহুতেই কোমল হৈ গ'ল এনেকৈ গোটেইখিনি দি লওঁ হ'লেও দিব লাগিব অকণমান চিটি এটা লাগিব আৰু নিমখ অকণমান দি চিটি মৰাই দিম এয়া পানী অকণমান দি লৈছোঁ চিটি মৰাই দিম আৰু এতিয়া পিঁয়াজ সৰু সৰুকৈ কাটি ল'লোঁ এইখিনি মানে মিক্সিত দি দিওঁ আৰু মানে মছলাৰ লগতে মছলা আছিলেই অকণমান তাতে নখলাকৈ হেৰি কৰি দিছোঁ তাৰমানে কি হয় তেতিয়া মছলাৰ হেৰিটো অকণমান লাগি থাকিবতো এয়া মাটি দাইলখিনি বইল হ'লে কালাৰৰ কাৰণে মই কাশ্মীৰী লাল দি দিছোঁ চেনিটো মই হেৰি দিছিলোঁ আৰু ঘৰত বনোৱা মছলাখিনি দিছিলোঁ
অকণমান দি দিছোঁ, তেতিয়া উতলি পানীখিনি এনেও শুকাই যাব যে। আচ্ছা খাবলৈ থেংক ইউ ভাল হৈছে মাটি দাইলৰ লগত থৈ দিয়া, ইয়াত থৈ দিয়া, ইয়াত থৈ দিয়া। অঁ থৈছোঁ মই দেদিয়ে মই থৈছোঁ নাই। অ'কে থৈছোঁ থেংক ইউ গাইজ দিছ ইজ মাই আছেংফা বৰুৱাছ হাউচ কালি যে মাটি দাইলখিনি ইমান বেছি টেষ্টি লাগিলে নহয়। গাহৰি মাংসৰ লগতো বনাই ন মানুহে, গাহৰি মাংসৰ লগত এদিন বনাম বুলি ভাবিছোঁ। বহুত বেছি টেষ্টি লাগিব বুলি আশা কৰিছোঁ। মানে কালিখিনি সঁচাকৈ ভাল লাগিলে, আৰু চাগে সৰহকৈ মছলা চছলা দিয়ালে খাবলৈ বেছি ভাল লাগিলে। মই কিন্তু ঘৰত বনোৱা মছলাটোৱে দিলোঁ, যাতে চবেই খাব পাৰে। আইচেঙো খাব লাগিব যে, ইমান নুপুৰিলে কিন্তু ইভাগে মানে আৰু বেছি মছলা চছলা দিলে চাগে আৰু ভাল লাগিব খাই। অঁ গুড মৰ্ণিং। চ' যিসকলো মোৰ চেনেলটোলৈ নতুনকৈ আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকে। চ' ভিডিঅ' আৰু সোনকালে জল্দি লৈ আহি থাকিম। চ' আপোনালোকে প্লিজ মোক সহযোগ কৰিবচোন, আৰু সকলোবিলাক ভিডিঅ' চাব বুলি আশা কৰিছোঁ আপোনালোকে। ঠিক আছে, বাই বাই।